আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিএকা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএসসিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজি পুনৰবাৰ লৈ আহিছো আপোনালোকৰ বাবে 10টাকৈ এমসিকিউ প্ৰশ্ন আৰু তাৰ উত্তৰ। কিন্তু তাৰ আগতে যদিহে আপোনালোক পোন প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল What was Hadia Khua Gohai also known as? Hadia Khua Gohai কি নামেৰেও জনা গৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ল ফ্ৰন্টিয়াৰ অফিচাৰ, সীমান্ত বিষয়া। দ্বিতীয় প্ৰশ্নটো হ'ল Who was the president of the first session of the Assam Chhatra Sanmilan? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তৃতীয় প্ৰশ্নটো হ'ল Rudra Singha first built the Ranghar with bamboo and wood, which Ahom king rebuilt it with brick and mortar in later days. Rudra Singhai প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল। কোনজন আহোম ৰজাই পিছৰ দিনত ইটা মৰ্টাৰে পুনৰ নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰমত্ত সিংহ। চতুৰ্থ প্ৰশ্নটো হ'ল The Kachari king to assume the title Pratap Narayan after defeating the Ahom was. কোনজন কছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যশো নাৰায়ণ। পঞ্চম প্ৰশ্নটো হ'ল Who was the president of Swaraj Party in Assam? অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তৰুণৰাম ফুকন। ষষ্ঠ প্ৰশ্নটো হ'ল Who was the only president of All India Congress Committee from Assam? অসমৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ একমাত্ৰ সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দেৱকান্ত বৰুৱা। সপ্তম প্ৰশ্নটো হ'ল কোনখন চহৰত বিশ্ব শক্তি কংগ্ৰেছ অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰটাৰডেম। অষ্টম প্ৰশ্নটো হ'ল Who said service to man is service to God? কোনে কৈছিল মানুহৰ সেৱা ঈশ্বৰৰ সেৱা? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল স্বামী বিবেকানন্দ। নৱম প্ৰশ্নটো হ'ল What was the other name of Chanakya? চাণক্যৰ আনটো নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৌটিল্য। আৰু আমাৰ ভিডিঅ'টোৰ 10ম প্ৰশ্নটো হ'ল Who was the author of অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ ৰচনা কোনে কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৌটিল্য। আশা কৰোঁ আজিৰ এই প্ৰশ্ন আৰু উত্তৰবোৰে আপোনালোকক নিশ্চয়কৈ সহায় কৰিব। এনে দৰকাৰী প্ৰশ্ন আৰু উত্তৰৰ সৈতে পুনৰ আপোনালোকক লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।